ফাইনেলি আহি আমাৰ অতিথি খাৰা হ'লে সি কেঁচি চিচি লৈ ফিটা কাটিবলৈ চাপৰি মাৰ অসমত আহিলো বহুতে পালো যতে ততে মই ছোৱালী দেখো Hey guys, কি খবৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো বিৰাটে ভাল আৰু আজি এটা আকৌ পাৰ্টি এটা হ'ব গৈ আছে এতিয়া সময় হৈছে 7টা কিহৰ কাৰণে পাৰ্টি কৰিম কি উদ্দেশ্য পাৰ্টি কৰি আছো হেতু নিশ্চয় গম পাব এতিয়া বইলা মাৰি আছে আমি বইলা মাৰিব যাওঁ গুছাব যাওঁ সো ভিডিওটো সম্পূৰ্ণ চাই থাকিব হতাই বইলা হলনে আমি পাৰ্টি ঘৰ মানুহত খাম এতিয়া Guys, আজি ইয়াতে পাৰ্টি হ'ব এটো ঘৰতে একদম নতুন ঘৰ সৰকাৰি ঘৰ নতুন ঘৰত আজি পাৰ্টি হ'ব আৰু ওপেনিংও হ'ব আজি মুখ্য অতিথি হিচাপে একদম সদূৰ গুৱাহাটী পা নিমন্ত্ৰণ কৰি আনিছো আজি ধামাকা পাৰ্টি হ'ব ইয়া দেখিছে গাইস আমাৰ একদম পুৰা কামত লাগি আছে একদম ই ঠিক আছে আকৌ চানা পুৰা আমি কেনেকে চাইছে একদম দেখিছে এখন নাগাদা পুৰা জিলিকি আছে নাগাদা নে কি দা কয় নাগাদা মাংস কাটা দা নকয় মাংস কাটাই নাগাদা একদম পুৰা দেখিছে একদম পুৰা জিলিকি আছে আজি এইখন দি আজি কাটি আৰু আমাৰ এইফালে একদম পুৰা মাংস কাটা আৰম্ভ হৈ আছে ইয়া দেখিছে পুৰা একদম মাংস কাটি আছো আৰু এইফালে ৰুটিও মাৰি আছে একদম আৰু বহুত ৰাতি হ'ব গম পাইছো বহুত ৰাতি হ'ব সেইকাৰণে জলদি কৰিছো আৰু গাইস মাংস চাংগ কাটি হৈ গ'ল এতিয়া বনোৱাত লাগি আছো ইয়া দেখিছে একদম পুৰা বনাই আছে আৰু বনোৱা মানুহজন কাৰিকৰজন একদম সদূৰ বাহিৰৰ পৰা আনা হৈছে কেৰালা পৰা আনা হৈছে একদম পুৰা মাংস একদম বনি আছে ফাইনেলি আহি আমাৰ অতিথি খাৰা হ'লে সি কেঁচি চিচি লৈ ফিটা কাটিবলৈ একদম মই দেখাই আছো বাৰু একদম ভিডিওটো শেষলৈকে চাই থাকিব আমাৰ অতিথি দেখিছে অকলে গামোচা চাপৰি মাৰ ফাইনেলি আমাৰ ইয়াত ফিটা কাটিছে চেন্ডেলযোৰ খুলি আহক তাৰপিছত হেৰি আপোনাৰ ঘৰটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মানে নিবলকে কি কম আৰু আপোনালোকৰ ঘৰটো বনাইছে হাইফেনে দলা নাই আপোনাৰ নামটো কৃষ্ণ কাকতি নমকি পকন কি কাকতি কৃষ্ণ কাকতি নমতি পকন আপুনি জেগাত নাথাকে কিয় বহক মাটিতে বহ গান এটা লাগে ভাল গান অতিথি অৱস্থাই নাইছে আজি আপোনালোকে শুনিবলৈ পাব গীত সেইটো হৈছে মঞ্চত গীত আপোনালোকক কি ভাল লাগে কওক সেইটোকে গাম ৰেপ চং এটা অসমত আহিলো বহুতে পালো যতে ততে মই ছোৱালী দেখো अभी मजा आएगा ना भिड़ो ছোৱালী ৰাতি চালো দেখিলো কেনা তই বহুত কালি মোৰ দৰে এজনী ছোৱালী পাব হয় গাইছ পুৰা এনজয় কৰিলো পুৰা ভাল লাগিল আৰু দেখিছেই আপোনালোকে পুৰা এনজয় কৰিলে আপোনালোকেও এনজয় কৰিলে আৰু লগতে আমাৰ সময় হৈ গ'ল ভাত ৰুটি খোৱা আৰু বহুত ৰাতি হ'ল একদম 11টা বাজি গ'ল আমি এতিয়া সবেই বহিলো ৰুটি খাওঁ খাই লো আৰু লগ পাই আছো
গাইছ এই দেখিছে মেইন অতিথি পূৰা একদম বহি পালেঙৰ ওপৰত বহি খাই আছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বহুত ফূৰ্তি কৰিলোঁ আনন্দ কৰিলোঁ আৰু আমাৰ মাজে সময় পাৰ্টি হৈ থাকে আৰু এটা আহি আছে পাৰ্টি সেইটোও কৰিম বাৰু আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব